প্ৰথমতে সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাইছো। প্ৰথম কথাটো হৈছে সৌ সিদিনা কামাল আজাদ ডাঙৰীয়া তথা BPF দলৰ নতুনকৈ পাবত গজা লিডাৰ কামাল আজাদ ডাঙৰীয়াই কেইটামান আমাৰ BTR আদৰ্শৱান লিডাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত অভিযোগ আনিছে। তেওঁৰ গণভিত্তি নাই। বৰ্তমান তেওঁৰ দলৰ অৱস্থা খুবেই শোচনীয়। এইবিলাক বিভিন্ন ধৰণৰ অভিযোগ আনিছে। প্ৰথম কথাটো হৈছে তেওঁ যিটো দলত যোগদান কৰিছে UPPL দলৰ নাম কটা চিপাহী। তেওঁ যিটো দলত যোগদান কৰিছে সেই দলৰ বৰ্তমান অক্সিজেন নোহোৱা এটা দল আৰু মেৰুদণ্ডহীন, যিটো মানে ৰাজহাৰ নাই, ৰাজহাৰ নথকা মেৰুদণ্ডহীন এটা দলত যোগদান কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত মানে বিভিন্ন ধৰণৰ অভিযোগ তুলিব বিচাৰিছে। প্ৰথম কথাটো হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ তাৰিখত BTR অঞ্চলত গণভিত্তি আছে না নাই, ৰাইজৰ মাজত তেখেতৰ আস্থা বিশ্বাস আছে না নাই, এইটো তেওঁৰ পৰা আমাৰ জানিব লগা একো নাই। কাৰণ আজিৰ তাৰিখত BPF দল হৈছে মেৰুদণ্ডহীন এটা দল, যিটো দলৰ বৰ্তমান পজিশ্যনত কোনো ধৰণৰ অস্তিত্ব নাই। অস্তিত্বৰ সংকটত ভুগি বিভিন্ন ধৰণৰ মন্তব্য তেখেতসকলে মানে আগবঢ়াই আছে। ইয়াত আমাৰ কোনো অভিযোগো নাই, ক'ব লগাও নাই। কামাল আজাদ ডাঙৰীয়াই কি কৈছে নকৈছে তাত আমাৰ কোনো ধৰণৰ তেখেতৰ ওপৰত ক'ব লগা আমাৰ একো নাই। কাৰণ মেৰুদণ্ডহীন দলৰ লিডাৰে যদি চৰকাৰত থকা, চৰকাৰ চলাই যোৱা দলক আঙুলি টুৱাই কথা ক'ব বিচাৰে, নিশ্চয় ৰাইজে জানে। আৰু BPF দলটো বৰ্তমান পজিশ্যন BTC অঞ্চলৰ ৰাইজে 100% জ্ঞাত কিটো পজিশ্যনত আছে। আৰু আপোনালোকে দেখিবলৈ পাব যিটো তেখেতসকলৰ নেতাসকলে ভাষ্য প্ৰদান কৰিছে 2025 চনত যিটো BTC নিৰ্বাচন হ'ব, এই নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰবাৰ নেতৃত্ব বহন কৰিব বুলি যিটো কৈছে, এইটো আচলতে মানসিক ভাৰসাম্য তেখেতসকলৰ লিডাৰসকলে হেৰুৱাই পেলাইছে। আৰু মইতো ভাবো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ 2025ত কোকৰাঝাৰ নহয়, তেজপুৰতহে হ'ব। গতিকে আজিৰ তাৰিখত যদি কোনোবাই ক'ব বিচাৰে যে মেৰুদণ্ডহীন দল এটাই BTCত চৰকাৰ গঠন কৰিব, যিটো দলৰ বৰ্তমান অস্তিত্বই নাই, যিটো দলৰ কোনো পজিশ্যনেই নাই, অকল জেনেৰেল সমষ্টি 2-3টাত অকণমান উৎপাত দেখালেই সেই দলৰ আস্থা আৰু কিবা নুবুজায়। গতিকে এই কথাটো মই কৈছো। আৰু কামাল আজাদ ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছো আজিৰ এই সংবাদমেলৰ জৰিয়তে যে আপুনি কথা কোৱাৰ আগতে কোনটো জাগাৰ পৰা আপুনি আহিছে, কোনটো জাগাত আপুনি আছিলে, যি দুৰ্নীতিৰ কথা কৈছে, আপুনি যিটো সময়ত UPPL দলত যোগদান কৰিছিল, কেনেকৈ আহিছিল, কেনেকৈ UPPL দলৰ পৰা নাম কটা চিপাহী হিচাপে টাইটেল আপুনি পাইছে, সেইটো আপুনি নিশ্চয়কৈ জানে। গতিকে কথাবিলাক অভিযোগ আনাৰ আগতে নিজকে এবাৰ ভাবি চাব আপুনি কোনটো জেগাত আছে। আৰু যিটো মেৰুদণ্ডহীন দলত আপুনি বৰ্তমান আছে, এই মেৰুদণ্ডহীন দলে BTCত চৰকাৰ কৰাটো দূৰৰে কথা, UPPL দলৰ লগত টক্কৰ দিব পৰা আজিৰ তাৰিখত BTCত কোনো ৰাজনৈতিক দল নাই, আৰু মই ভাবো ভৱিষ্যতেও নহয়। আচলতে কামাল আজাদ ডাঙৰীয়াই মানসিক ভাৰসাম্য হেৰুৱাইছে। তাৰ কাৰণ ডুবা নাৱত কোনেও ভৰি নিদিয়ে। আজিৰ তাৰিখত BPF দল হৈছে ডুবা নাও। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো ধৰণৰ অস্তিত্ব নাই। অস্তিত্বৰ সংকটত ভোগা এটা দলত যদি আজিৰ তাৰিখত তেখেতসকলে ক'ব বিচাৰে যে UPPL দলৰ বাগা বাগা নেতা, UPPL দলৰ কোনোবা CWC নেতাই BPF দলত যোগদান কৰিব, আচলতে যি নেতাৰ মুখৰ পৰা ওলাইছে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰা যেন মোক লাগিছে। UPPL দল ৰাইজৰ কাম কৰা দল। UPPL দলে টকা পইচা মিছ ইউজ কৰি কাৰোবাক দলক যোগদান কৰোৱা লক্ষ্য উদ্দেশ্য প্ৰমোদ বড়ো ডাঙৰীয়া নাই, গোবিন্দ বসুমতাৰী ডাঙৰীয়া নাই, ৰণবৰুৱা নাৰ্জাৰী ডাঙৰীয়া নাই, UG ব্ৰহ্ম ডাঙৰীয়া নাই, তথা UPPL দলৰ নীতি আদৰ্শ কমপ্লিট তেখেতৰ কথাৰ বহিৰ্ভূত। কোনো ধৰণৰ তেনেকৈ এজেণ্ডাই নাই। কোনোবাই ভাল পাইছে UPPL দলত আছে, কোনোবাই ভাল পোৱা নাই, কালি গুচি যাব, সেইটো তাৰ পাৰ্চনেল মেটাৰ। এতিয়া কথাটো হৈছে তেওঁলোকে অভিযোগ আনিছে যে UPPL দলৰ বাগা বাগা নেতা খহি যাব। সিদিনা তেখেতসকলে গম পাই না নাই যে ভেৰগাঁও জিলাৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী বিনয় নাথ ডাঙৰীয়াই তেখেতে আচলতে এই লমচৰাও দৈমাৰী নেৰচন বড়ো বা তেনেকুৱা 2-4জন নেতাই, কামাল আজাদ ডাঙৰীয়া আৰু এজন নেতাই
প্ৰেছ মিটৰ জৰিয়তে 2-4টা অভিযোগ তেখেতৰ ওপৰত আনিছে। এতিয়া দলৰ পৰা ৰিজাইন দিয়া ব্যক্তি এজন তেখেতক দলৰ পৰা বহিষ্কাৰ কৰা কাৰণটো আচলতে মই বুজি পোৱা নাই। যিবিলাক ব্যক্তিয়ে বাগা বাগা লিডাৰ BPF দলৰ পৰা ৰিজিগনেশ্যন লেটাৰ দিছে, দলৰ পৰা নিজে ৰিজাইন লৈছে, সেইসকল নেতাক মিটিং কৰি দলৰ পৰা বহিষ্কাৰ কৰা আচলতে কাৰণটো কি বুজাব বিচাৰিছে? আচলতে অস্তিত্বৰ সংকটত ভুগিছে BPF দল। তাৰ কাৰণ এই বিনয় নাথ ডাঙৰীয়া নিচিনা ভাল ভাল লিডাৰ কিন্তু সিদিনা ওলাই আহিছে। আৰু এক কথাত ক'ব গ'লে তেওঁলোকৰ 4জন নেতাই একেদিনা মিটিং কৰি 4জনৰ ভাষ্য কিন্তু বেলেগ বেলেগ মই পাইছো। কাৰণ আজিৰ তাৰিখতো যদি ভিডিঅ'টো কোনোবাই বিচাৰে নিশ্চয় মোৰ তাত আছে, পাব যে তাত নেৰচন বড়োই কি কৈছে, লঞ্চৰাও দৈমাৰীয়ে কি কৈছে, কামাল আজাদ ডাঙৰীয়াই কি কৈছে, আৰু তেখেতসকলৰ অইন এজন নেতাই কি কৈছে, 4জনৰ বক্তব্য 1% মিল নাই। 4জনে 4 ধৰণৰ কথা কৈছে। গতিকে আজিৰ তাৰিখত UPPL টেনচন তেওঁলোকে ল'ব নালাগে। আদাৰ বেপাৰী জাহাজৰ খবৰ লৈ লাভ নাই। চেন্ট্ৰেলত কোন আছে, অসমত কোন আছে, BDCত কোন আছে, সেই চিন্তা তেখেতসকলে বাদ দি তেখেতসকলে যে তেখেতসকলৰ ৰাজহাৰ ভাঙি গৈছে সেই কথাটো আগতেই সেইটো ট্ৰিটমেণ্ট কৰা ব্যৱস্থা কৰক। তাৰপিছত চেন্ট্ৰেলত কোন থাকিব, ষ্টেটত কোন থাকিব, BDCত কোনে চৰকাৰ চলাব, সেই চিন্তা কৰিলে ভাল পাম। আজিৰ তাৰিখত কিন্তু UPPL দলত হোৱা নাই। গৰাখহনীয়া যদি হৈছে একমাত্ৰ BPF দলতহে হৈছে। চাওক, কোনোবা BPF দলৰ নেতাই হওক বা অইন ৰাজনৈতিক দলৰ নেতাই হওক বা একাংশ ছাত্ৰ সংগঠনৰ লিডাৰেই হওক, যদি শান্তিৰ কথা ক'ব বিচাৰে, অশান্তিৰ কথা ক'ব বিচাৰে, যে UPPL দল তথা প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত শান্তি ঘূৰি অহা নাই, আচলতে সেইসকল নেতাই আজিৰ তাৰিখত কিন্তু BTCত বাস কৰা নাই। নিশ্চয় আউট অফ BTCত তেখেতসকলে বাস কৰে, এইটোই ক'ব লাগিব। কাৰণ এই যিটো BTR একৰ্ড, এই BTR একৰ্ডৰ পিছত কিন্তু সম্পূৰ্ণভাৱে 100% BTCত শান্তি ঘূৰি আহিছে। যিটো সময়ত সন্ধিয়া হোৱাৰ লগে লগে মানুহ এজন ওলাব ৰাস্তাত ভয় কৰিছিল, আমাৰ নিচিনা লিডাৰ, আমাৰ নিচিনা ব্যক্তি ওদালগুৰি হওক, BTC যিকোনো 5টা জিলাৰ ভিতৰত যিকোনো জাগাৰ কথাই কওক, ৰাতিপুৱা ওলাই গ'লে সন্ধিয়া ঘৰ আহি পাব না নাই, BPF দলৰ কাৰ্যকালত এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি আছিল। তো আজিৰ তাৰিখত কিন্তু এই যিটো BTR একৰ্ড হৈছে আৰু UPPL দলৰ চৰকাৰ গঠন হোৱাৰ পিছত BTCত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাও হোৱা নাই। আৰু আজিৰ তাৰিখত যিটো শান্তিৰ পৰিৱেশ আহিছে, নিশ্চয়কৈ মানে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম এটা কাউন্সিল হিচাপে এইটো এটা ৰেকৰ্ড হৈছে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ কথাই কওক বা যিসকল নেতাই এই শান্তি চুক্তি কৰিছে তেখেতসকলৰ কথাই কওক, সম্পূৰ্ণভাৱে 100% ভাৱে BTCত শান্তি ঘূৰাই আনিব পাৰিছে। তাৰ উদাহৰণ BPF দলৰ কাৰ্যকালত মদৰ আড্ডা, জুৱাৰ আড্ডা, মানুহৰ ধন লুণ্ঠন, সম্পত্তি লুণ্ঠন, পলিটিকেল মাৰ্ডাৰ, তেনেকুৱা বহুত উদাহৰণ আছে। কামাল আজাদ ডাঙৰীয়াই যদি পাহৰি গৈছে মই নাজানো, লাফিকুল ইছলাম ডাঙৰীয়াৰ কথাটো মই বাদে দিছো, তেনেকুৱা হাজাৰজন লাফিকুল BTC অঞ্চলত মৰিছে, প্ৰাণ দিব লগা হৈছে একমাত্ৰ BPFৰ কাৰ্যকালত। তাতোকৈ ডাঙৰ কথা, সাধাৰণ এজন ব্যৱসায়ী গুৰিয়াজাৰ চকৰ মানে ভুটিয়াচাঙৰ মাজমজিয়াত গুলিয়াই মাৰিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাৰ্যকালত তেখেতসকলৰ ঘৰত আহিলেও আজিৰ তাৰিখত সেই পৰিয়ালটোৱে শান্তি পালেনে? আজিৰ তাৰিখত সেই পৰিয়ালটোৰ খা খবৰ কোনোবাই লৈ পালেনে? আমাৰ BPF দলৰ এই চেলা চামুণ্ডাই আজিৰ তাৰিখত ক'ত লুকাই আছে? সেই ফেমিলি, সেই পৰিয়ালৰ মানুহ যে চেন্নাইত গৈ কাম কৰিব লগা হৈছে, ছোৱালীজনী ক'ত আছে, বোৱাৰীজনী ক'ত আছে, বাকী বাচ্চা, সৰু বাচ্চা এটা ক'ত আছে? এই BPF দলৰ চেলা চামুণ্ডাই সেইখিনি খবৰ লওক। তাৰপিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো মানে তেখেতসকলক ঘৰত আহি কৈ গৈছিল সাহায্য দিব, কিবা চাকৰি দিব, কিবা দিব, 100% সক্ষম হ'লনে? গতিকে UPPL দলক প্ৰমোদ বড়ো ডাঙৰীয়াক দোষাৰোপ কৰাৰ আগত তেখেতসকলৰ কাৰ্যকালত কি হৈছে সেই কথাখিনি এবাৰ উনুকিয়াই চাওক। আৰু আজিৰ তাৰিখত UPPLৰ আজি 4টা বছৰ ৰানিং, 3টা বছৰ পাৰ হৈছে, 4টা বছৰ ৰানিং। এজন মানুহ দেখাই দিয়ক যে পলিটিকেল মাৰ্ডাৰ হৈছে, এজন মানুহ ৰাতি 2টা বজাত কৰবাত গৈছে, তেওঁ হাৰাশাস্তিৰ সন্মুখীন হৈছে, এই বস্তুখিনি দেখাই দিয়ক। আৰু যিটো মাটি বাৰীৰ কথাটো প্ৰত্যেকবাৰে অভিযোগ আনে, BPF দলৰ একাংশ চেলা চামুণ্ডাই যিটো অভিযোগ আনে
যে ইউপিপিএল দলৰ কাৰ্যকালত মাটিৰ ভূমিৰ যিটো অধিকাৰ খৰ্গ হৈছে, আচলতে ইউপিপিএল দলৰ কাৰ্যকালত ভূমি অধিকাৰহে মানুহে পাইছে, সম্পূৰ্ণভাৱে নাপালেও 90% মানুহে ভূমি অধিকাৰ পাইছে আৰু বিবিএফ দলৰ কাৰ্যকালতহে এই অধিকাৰ পোৱা নাছিল। তাৰ কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 2018 চনৰ এটা বাইট চালেই গম পাব যে এজন চাৰ্কুল অফিচাৰে এজন জেনেৰেল মানুহৰ মাটি নামজাৰি কৰি দিয়াৰ কাৰণে তেওঁ চাৰ্কুল অফিচাৰ সেই চাৰ্কুলৰ পৰা অব্যাহতি তথা পানিছমেণ্ট ট্ৰেন্সফাৰ ল'ব লগা হৈছিল। গতিকে সেই দলৰ নেতাই সেই দলৰ চেলা চামুণ্ডাই যদি আজিৰ তাৰিখত ৰাইজক প্ৰটেকশ্যন দি কিবা কথা ক'ব বিচাৰে, এইটো আচলতে এটা পলিটিকেল এজেণ্ডাহে, তাৰ বাহিৰে একো নহয়। गोजोनथाव खौरां, बाजाज बेग लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सिया 22 जुलाइनिफ्राय 26 जुलाइसिम मनसुन लन एन्ड एक्सचेन्ज अफारनि खाबुफोर होगासिनो दं। दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 4,999 राङावनो लवेस्ट डाउन पेमेन्ट होनानै बाजाज बेग लानो हागोन। नोंथांमोना क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय मनसुन लन एन्ड एक्सचेन्ज अफाराव फैनानै नोंथांनि लुबैनाय बाजाज बाइकखौ लांफैनो हागोन। बाजाजनि बेग सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमाव बेनि अनगायैबो गोबां मोजां अफार लाबोदों। बेफोर अफारफोरानो जाबाय जेरै गंनै हेलमेट फ्रि, 5 लिटार पेट्रल फ्रि, 95% लट फ्रि एजुअर गिफ्ट आरो गासिबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन। आरोबाव मोनसे गुबुन मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन। लोगोसे आबुङै मिथिबावनो थाखाय 6000399187 8822018193 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन।